হে গাইজ কি খবৰ ৱেলকাম টু মাই নিউ আনাদাৰ ব্লগ আৰু এতিয়া গৈ আছোঁ আপোনালোকক মই গৈ আছোঁ তেল ভৰাবলৈ বাইকত তেল নাই সেইটো গৈ পাওঁগৈ নে নাপাওঁ নাজানো এখন বাইক আৰু ৰাস্তাত যদি ঠেলিবলগীয়া হয় কি হয় নাজানো গৈ থাকোঁ আৰু লগ পাম আপোনালোকক আজি ভিডিঅ'টো ব্লগটো শেষলৈকে চাওক এতিয়া যাওঁ বলক বাইকখন ষ্টাৰ্টটো দি লওঁ ডাইৰেক্ট তাত গৈ কেমেৰাটো অন কৰিম আপোনালোকক দেখুৱাম ব্লগ কি হ'ল মই তেল ভৰাব আহিছিলোঁ আৰু তেলৰ বটলটো হাততে লৈ লৈছোঁ আৰু এতিয়া ইয়াত বাইকৰ তেলটো এদাই নহ'লে এই ৰাস্তাত যদি এদাই হয় ভৰাই ল'ব লাগিব এতিয়া এই দুখন দোকানৰ পৰা লৈ ল'লোঁ আৰু এতিয়া গৈ আছোঁ ঘৰত চাবিটো অন কৰোঁ বাইকখন ষ্টাৰ্ট দিলোঁ আৰু ভিডিঅ'টো কমপ্লিট চাওঁ আৰু যদি ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়া মই গৈ আছোঁ লেটছ গ' গাইছ মই এতিয়া ঘৰত গৈ আছোঁ বাইকৰ পৰা উঠি পিনি আৰু এতিয়া আপোনালোকক দেখুৱাই যাওঁ এইফালে চাওক বাইক চলাই এখনতে বাইক চলাই আহিছোঁ আৰু গৈ আছোঁ ৰাস্তাবোৰ ইমান বেয়া जो संग तेरा उड़ा पतंग मेरा तुम ही हो जग की कोई रीत न जाने मैं तो बस तेरी हुई दीवानी मेरा जो संग तेरा আহি পাই গ'লোঁ এতিয়া মই হাবুং যোৱা ৰ'দত আৰু এইখিনিতে কথা এটা কৈ দিওঁ যোৱা দুদিনমানৰ আগত এইডোখৰতে এক্সিডেণ্ট এটা হৈ গৈছিলে বহুত ডাঙৰকৈ আপোনালোকে যদি এক্সিডেণ্টটো চাব বিচাৰে ক্লিপ এটা মই আপোনালোকক দেখুৱাই দিম ক্লিপটো চাই লওক আৰু ইয়াৰ পৰা আমি গৈ থাকোঁ এতিয়া ইয়াত যিমানটো যিহেতু ৰখি থকাটো ভাল নহয় এতিয়া যাওঁ গাইছ মই পাই গ'লোহি এতিয়া ডাইৰেক্ট ঘৰত বাইকত তেল এদাই নহ'লে 20 টকা কেইটকা কিমান টকা তেল আছিলে খুব বেছি 20 টকামান তেল আছিলে এদাই নহ'লে যাওঁতেও এদাই হ'ব বুলি ভাবিছিলোঁ এদাই নহ'লে আৰু এতিয়া আহি ডাইৰেক্ট ঘৰ পালোহি যে মই লৈছিলোঁগৈ তেলটো এতিয়া ভৰোৱাই নাই এইটো চাওক ইয়াতে আছে তেলটো ভৰোৱাই নাই এইটো পাছত ভৰাই ল'ব মই ইয়াতে গাইছ তেলটো ইয়াতে থাকক আৰু এতিয়া মই যাওঁ এফালে ওলাই আপোনালোককো ভালকৈ দেখুৱাম আৰু কি কৰোঁ গাইছ আপোনালোকেতো সকলোখিনি দেখিলেই তেল ভৰাবলৈ গৈ কি হ'ল আৰু কি নহ'ল ৰাস্তাতে তেল এদাই হ'ব বুলি ভাবিছিলোঁ কিন্তু এদাই নহ'লে আৰু আপোনালোকে এতিয়া গম পালে যে স্প্লেণ্ডাৰ বাইকৰ মাইলেজ কিমান আৰু মাইলেজ কিমান আৰু কিমান দূৰলৈকে কিমান তেলত চলে আৰু এতিয়া মই কি কৰোঁ সকলোখিনি দেখুৱাই যাম এফালৰ পৰা আপোনালোকক আৰু এতিয়া অৱশ্যে প্ৰায় 9:30 বাজিলে আৰু এতিয়া মই ওলাই আহিছোঁ এফালে আৰু আকৌ ঘৰত যাম আজি ভিডিঅ'টো শেষলৈকে চাওক ভাল লাইক এটা কৰি থৈ যাব ছাবস্ক্ৰাইব কৰি দিব কিন্তু দেই সকলোকে কৈছোঁ ছাবস্ক্ৰাইব কৰি থৈ যাব ব'লক মই এতিয়া আছোঁ ঘৰত আৰু ঘৰৰ ৰুমত সোমাই আছোঁ শেষলৈকে চাব নেকি বাহিৰত গ'লোঁ সকলোখিনি আপোনালোকক দেখুৱাই যাম এফালৰ পৰা আৰু নতুনকৈ যোন আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক দেই যদি ছাবস্ক্ৰাইব নকৰে মোৰ ভিডিঅ' সদায় নাপায় আকৌ দেই ছাবস্ক্ৰাইব কৰি দিয়ক ব'লক বাহিৰত যাওঁ ইয়াত ভাগত হোৱা কথা আছে সেই তাৰিখৰ পৰা 8 তাৰিখৰ পৰা যোনে গম নাপায় মই আপোনালোকৰ স্ক্ৰীণত দেখুৱাই দিছোঁ এখন এখন যোনখন গুৱাহাটীখন গাইছ গুৱাহাটীখন ভালকৈ চাওক আৰু বুজি পাব সেইখনতে সম্পূৰ্ণ ডিটেইলছ আছে আপোনালোকে ভালকৈ স্কেনাৰ কৰি চাই লওক আৰু যদি যোনে এতিয়ালৈকে গম নাপায় সকলোখিনি গম পাব এইখন চাই লওক আৰু মই আপোনালোকৰ স্ক্ৰীণতো দি দিম এতিয়া 8 তাৰিখৰ পৰা আছে এইখনত মই কেলেণ্ডাৰখনত চাই ল'লোঁ এতিয়া মই কি কৰোঁ সকলোখিনি দেখাম এতিয়া মোৰ ৰুমৰ কাম 50% হৈ গ'ল আৰু 50% আছে এতিয়া মই গাটো ধুই লওঁ আৰু আপোনালোকক আকৌ লগ পাম ভিডিঅ'টো কমপ্লিটলি চাব আজি দেই ভিডিঅ'টো কমপ্লিটলি চাব আৰু এতিয়া মই গাটো ধুই লওঁ তাৰপিছত আকৌ লগ পাইছোঁ কমপ্লিটলি আজি ৰুমটো ফাইনেল কমপ্লিট কৰিমতো ভিডিঅ'টো কমপ্লিট চাব আৰু নতুনকৈ যদি কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাওক নতুন ভিডিঅ' সদায় পাই থাকিব এই ৰুমটোৰ পৰা আৰু প্ৰতিদিনে ব্লগ পাই থাকিব আৰু এতিয়া গাটো ধুই ফ্ৰেছ হৈ ল'ম তাৰপিছত আকৌ পুনৰ লগ পাম মই গা চা ধুই চিধাই কাপোৰ চাপোৰ পিন্ধি আৰু ডাইৰেক্ট বিচনাত পৰি দিলোঁ আপোনালোকে দেখিছে বিচনাত শুই আছোঁ এতিয়া অলপ শুই লওঁ আৰু পিছত আকৌ লগ পাম ৰুমৰ কামো আছে অলপ আৰু সেইখিনি কৰিবলৈ আছে এতিয়া অলপ শুই লওঁ তাৰপিছত আকৌ লগ পাম ভিডিঅ'টো শেষলৈ চাই আকৌ এবাৰ কৈ দিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নতুনকৈ যদি কোনোবা চাই আছে অলপ পাছত আকৌ লগ পাই আছোঁ ভিডিঅ'টো চাই থাকক আকৌ লগ পাম গাইছ এতিয়া বাজিলে ৰ'বলৈ চাই দিব লাগিব এতিয়া কেইটা বাজিছে চাওক এইফালে 2:37 আৰু এতিয়া মই উঠিলোঁ শুই আৰু
ফ্ৰেছ হৈ ল'লোঁ, এতিয়া ভাতটো খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। ভাতটো খাই লওঁ কমপ্লিট। ৰুমৰ কাম এতিয়া মানে বহুত বাকী আছে, এতিয়া কৰিবলৈ আছেই। চ' ভাতটো প্ৰথমতে খাই লওঁ। মানে গাইছ এতিয়া মই ভাতটো লৈ আনিলোঁ আৰু এতিয়া ভাতটো খাই লওঁ প্ৰথমতে, আকৌ লগ পাম আপোনালোকক। কিহে খাইছোঁ আপোনালোকক দেখাই আছোঁ চাওক। মানে গাইছ অথনি যে কচু বনাইছিলোঁ, কচুৱে আলুৱে চ' মানে ভাঙি একদম হেৰি কৰি দিলোঁ, মানে কচু একদম কচু নে কি ধৰিবই নোৱাৰা হৈ গ'ল, মানে ইমানকৈ ভাঙি দিলোঁ। চ' ভাতটো খাই লওঁ, লগ পাই আছোঁ। মানে এতিয়া ভাতটো খাই হৈ গ'ল আৰু এতিয়া আৰু কি কাম আছে আপোনালোকৰ সকলোখিনি দেখুৱাম। চ' এতিয়া মই খুৱাইছোঁ। চ' আজি মানে ৰুমটোৱে অলপ কাম আছিলে, কাম কৰিলোঁ। মানে ৰুমটো অলপ ঠিক কৰিবলগীয়া আছিলে, ঠিক কৰিলোঁ। চ' টো কাম হৈ গ'ল। এতিয়া মোৰ বাহিৰত কাম আছে আৰু বাহিৰত বেছি কাম নাই। কি কাম আছে সকলোখিনি দেখুৱাম। চ' আজি শেষলৈকে চাব ভিডিঅ'টো। চ' নতুনকৈ অহা হ'লে আকৌ এবাৰ কৈ দিছোঁ, ছাবস্ক্ৰাইব কৰি দিব। মানে আপোনালোকৰ ৰুমটো মই এবাৰ দেখুৱাই দিছোঁ। চ' কেনেকুৱা জাষ্ট সৰুকৈ মানে এটা এনেই জাষ্ট মানে হেৰি কৰি থৈছোঁ আৰু মোৰ ভিডিঅ' মানে এডিটিং কিবাকিবি কৰিবৰ কাৰণে এটা এক্সট্ৰাকৈ ৰুম লাগে। চ' সেইবাবে এইটো ৰুমতে মই ভিডিঅ' এডিটিং কৰোঁ। চ' কেতিয়াবা এই ভিডিঅ' ইয়াতে বনাবলগীয়া হয়। চ' আপোনালোকে কিছুমান ভিডিঅ' যে দেখে মোক ইয়াতে এইটো ৰুমতে বনাওঁ। চ' এতিয়া কথা হ'ল, আপোনালোকৰ মাজত বহুতে কেতিয়াবা সুধি থাকে যে দাদা তোমাৰ ছাবস্ক্ৰাইবাৰ কিমান, ইউটিউবৰ ইনকম কিমান। চ' আপোনালোকে যে এই দুখন যে দেখিছে, এখন যে দেখিছে এখন। চ' মই নিজেই বনাই লৈছোঁ আৰু মানে আজি বহুত দিনৰ আগতে বনাই থৈছিলোঁ। মানে মই ইউটিউব যেতিয়াৰ পৰা ষ্টাৰ্টিং কৰিম বুলি ভাবিছিলোঁ তেতিয়া মই বনাই থৈছিলোঁ। চ' আজি এইখন যে দেখিছে ওপৰত, এইখন আজি বনাইছোঁ। আৰু এইখন বহুত দিনৰ আগতে বনাইছিলোঁ, মানে লগোৱা নাছিলোঁ। আজি ভাবিলোঁ ৰুমটোত মানে ভিডিঅ' যিহেতু বনাওঁ, সেইবাবে ইয়াতে লগাই দিওঁ, কিবা এটা ভাল লাগিব। চ' আজি চব ফটো লগাই দিলোঁ। আৰু মানে কিছুমানে মোক কুৱেশ্যন কৰি থাকে যে দাদা তোমাৰ ঘৰটো ক'ত হয়, তোমাৰ ঘৰটো ক'ত হয়। চ' যোনসকলে মানে এতিয়ালৈকে নাজানে তেওঁলোকে হয়তো এই ভিডিঅ'টোৰ দ্বাৰা জানিব। মোৰ ঘৰ হয় মানে ধেমাজি হাবুঙত। আৰু হাবুং যোনে আহিছে হয়তো গমেই পায় ধেমাজি হাবুং ক'ত আছে। চ' হাবুঙলৈ যদি আহে তেতিয়া মোক মানে যদি খবৰ কৰে তেতিয়া মই তোমালোকক লগ কৰিব পাৰিম। চ' মানে দুদিনমানৰ আগত যিহেতু মনোজ ভাই আহিছিলে, দulraj দা আহিছিলে। dulraj অসমক সকলোৱে চিনি পায়, মনোজ ভাইকো হয়তো বহুতে চিনি পায়। যিহেতু আমিও এতিয়া মানে যিহেতু সৰু ইউটিউবাৰ ন। চ' যেতিয়া মানে অলপ চেনেলটো গ্ৰ' হ'ব, চেনেলটো অলপ ছাবস্ক্ৰাইবাৰ বাঢ়িব, তেতিয়া আমি মানে আমাৰো অলপ মানে পপুলাৰিটি বুলি কৈছোঁ দেই, চ' বেয়া নাপাব, পপুলাৰিটি বাঢ়িব। চ' তেনেকৈ আমাকো লগ কৰিবলৈ কোনো মানুহ যাব ন, মানুহ আহিব। ত' আপোনালোকে ছাপোৰ্ট কৰক। চ' আপোনালোকে ছাপোৰ্ট কৰিলে আমি মানে সৰু নৱপ্ৰজন্ম আমি আগুৱাই যাব পাৰিম। চ' আপোনালোকে ইয়াৰ ওপৰত কি মতামত দিয়ে, চ' কমেণ্ট কৰি জনাই দিব। চ' এতিয়া আৰু কি কাম আছে সকলোখিনি দেখাইছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাওক, ছাবস্ক্ৰাইব কৰি থৈ যাব। আকৌ এবাৰ কৰিছোঁ, ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ আৰু কমেণ্টটো মেইন আৰু ছাবস্ক্ৰাইবটো। চ' যদি ভিডিঅ'টো ভাল পায় এনেও লাইক এটা কৰিবই। চ' ছাবস্ক্ৰাইবটো আপোনালোকে সদায় যদি নতুনকৈ কোনোবাই চাই থাকে ছাবস্ক্ৰাইব কৰি দিব। মানে নতুনকৈ প্ৰতিদিনে মই এইটো চেনেলত ভিডিঅ' আপলোড কৰি থাকোঁ। চ' আপোনালোকে প্ৰতিদিনে নতুন ভিডিঅ' পাই থাকিব। আৰু এতিয়া যাওঁ, বাহিৰত কাম আছে অলপ, মানে বেছি কাম নাই। কি কাম আছে সকলোখিনি দেখাওঁ, মানে আপোনালোকে চাওক ভিডিঅ'টো। তেন্তে লেটছ গ' ষ্টাৰ্ট। ক'বলৈ পাহৰি গ'লোঁ যে মোৰ ইউটিউবৰ ছাবস্ক্ৰাইবাৰ কিমান, ইউটিউবৰ ইনকম কিমান। চ' মানে গাইজ কি হ'ল, যেতিয়া মোৰ চেনেলটো 100K হ'ব তেতিয়া আপোনালোকক ভালকৈ বুজাই দিম মোৰ ইউটিউবৰ প্ৰথম ছাবস্ক্ৰাইবাৰ কিমান আছিলে আৰু দুমাহলৈকে কিমান ছাবস্ক্ৰাইবাৰ হৈছিলে সকলোখিনি ক'ম যেতিয়া মোৰ চেনেলটো 100K হ'ব। আৰু 100K হ'লে হয়তো আপোনালোকৰ মাজত বহুতো মানে পপুলাৰিটি হৈ যাব পাৰোঁ মই ন, সেইটোনো কোনে জানে। চ' ভিডিঅ'বোৰ প্ৰায় সদায় চাব আৰু ছাবস্ক্ৰাইবাৰ যিমানেই পায় চব মানে ছাবস্ক্ৰাইবাৰ আপোনালোকে যদি মৰম আৰু ছাপোৰ্ট কৰে, মই এদিন নহ'লেও এদিন আপোনালোকৰ মাজলৈ মানে পপুলাৰিটি হিচাপে আপোনালোকৰ মাজলৈ যাব পাৰিম। চ' ছাবস্ক্ৰাইবাৰ এতিয়া বৰ্তমান মোৰ বেছি হোৱা নাই, আৰু যেতিয়ালৈকে মোৰ 100K ছাবস্ক্ৰাইবাৰ হ'ব তেতিয়ালৈকে আপোনালোকে ছাপোৰ্ট কৰি যাব। চ' যিমান পাৰে ছাপোৰ্ট কৰি যাব, 100K বুলিয়ে নহয়, একদম যিমান দিনলৈকে পাৰে, মই যিমান দিনলৈকে ইউটিউব কৰোঁ সিমান দিনলৈকে আপোনালোকে ছাপোৰ্ট কৰি যাব। চ' আজি ভিডিঅ'টো চাওক আৰু কি কৰোঁ। তাৰপিছত বেছি দীঘলীয়া নকৰোঁ, যিহেতু নতুন কণ্টেণ্টৰ ওপৰত নতুন ভিডিঅ' বনাই থাকোঁ। চ' ভিডিঅ'টো চাওক আৰু এনজয় কৰক। আপোনালোকক এটা বস্তু দেখাব লৈছোঁ, যিহেতু আপোনালোকে মানে আমাৰ গাঁৱত ভাগত আহি আছে, আৰু ভাগতৰ বাবে আমাৰ ঘৰত যিহেতু মানে আমাৰ ঘৰ বুলিয়ে নহয়, প্ৰতি ঘৰে ঘৰে মানে 200-300খনকৈ মানে যি কৰ্ট বুলি কয়, মানে ঢাৰি বুলি কয়। চ'
ঢাৰি বুলি কয়। আৰু ঢাৰি মানে আমাৰ ঘৰত এখন অদ্ভুত ধৰণৰ ঢাৰি আমাৰ ফাদাৰে মানে তৈয়াৰ কৰিছে। চ' আপোনালোকে যদি চাব বিচাৰে মোৰ পিছফালে যোনখন ঢাৰি দেখিছে ন, এখন চাওক কিমান দীঘল, 3-4মান মানুহ বহিব পাৰিব। চাওক এখন মই ভালকৈ দেখুৱাই দিছোঁ। মানে গাইছ আপোনালোকে যে দেখিছে এইখন ঢাৰি চাওক, বাপৰে ইমান অদ্ভুত ধৰণৰ। চ' প্ৰথমবাৰ দেখিছোঁ এনেকুৱা ঢাৰি। চ' এখন খুব বেছি হ'লে 6 ফুট, 4.5 ফুট, 7 ফুটমান হ'ব। পিছফালে যে যোনখন ঢাৰি দেখিছে এইখন হ'ল 5 ফুটতকৈও ওখ হ'ব, মানে 5 ফুট মানে 6 ফুট, 4.5 ফুটমান, 7 ফুটমানো হৈ যাব পাৰে, ক'ব নোৱাৰি। মই আছোঁ 5 ফুট 7 ইঞ্চি। আৰু এইখন ঢাৰি মোতকৈ কিমান ওখ দেখিছে নহয় আপুনি চাওক। খুব বেছি এখন ঢাৰি 8 ফুট, 6 ফুট, 7 ফুটমানো হৈ যাব পাৰে। 7 ফুটটো কমপ্লিট ডাইৰেক্ট 7 ফুট হ'বই। আৰু দুখনমান বহি থৈছে আপোনালোক দেখুৱাইছোঁ। এইখন ঢাৰি চাওক। আৰু এইখনত খুব বেছি 4-5টা মানুহ বহিব পাৰিব। আৰু দুখনমান বহি থৈছে দেখুৱাইছোঁ। মানে গাইছ আৰু এইখন আৰু মানে এইকেইখন ভাগতৰ কাৰণে যিহেতু হেৰি কৰি থৈছে, এই 1, 2, 3খন। এইখন দেখিছে নে কিমান দীঘল ঢাৰি, আৰু বহুত ধুনীয়াকৈ বৈছে দেই। মানে হেৰি আৰু মানে কিবাকিবি কাম কৰিব আছে, দীঘল ছুটি হৈ আছে। চ' ভালকৈ কৰিব আছে। চ' এখন দেখি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব। আৰু মানে এনেকুৱা এইবাৰহে মই প্ৰথম দেখিছোঁ, মানে বেলেগত দেখা নাই। যিহেতু ঘৰতে আমাৰ ফাদাৰে নিজৰ হাতে নিজেই মানে তৈয়াৰ কৰিছে। চ' ভাল হ'ব বুলি ভাবিছোঁ। আৰু আপোনালোকে এনেকৈ যদি ভিডিঅ'বোৰ মোৰ সদায় ৰেগুলাৰ চাই, আৰু ভিডিঅ'বোৰ যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মানে যিহেতু জানিছোন ঘৰটো দেখিয়ে গমেই পাইছে কিমান ওপৰ আৰু কিমান হাই লেভেলৰ হ'ব পাৰোঁ। চ' আপোনালোকে অলপ সহায় কৰক, মানে ছাপোৰ্ট কৰক। ছাপোৰ্ট কৰাটোৱে মেইন। আপোনালোকে যদি ছাপোৰ্ট কৰে, এদিন নহয় এদিন আপোনাৰ ঘৰটো হয়তো আপোনালোকৰ লেখীয়া ঘৰ হৈ যাব পাৰে। কোনে ক'ব জানেনো। এতিয়া মানে মই যেনেকুৱা আপোনালোকক দেখাবলৈ হয়তো বহুত মানে বেয়া পাওঁ, তথাপিও মানে দেখাবলৈ বিচাৰোঁ। মানে মই এদিন হ'লেও এদিন দেখাব লাগিব আপোনালোকক আমাৰ ঘৰটো। চ' যেতিয়ালৈকে মানে মোৰ চেনেলটো 100K নহয়, তেতিয়ালৈকে মানে মই ইউটিউবত লাগিয়ে থাকিম। আৰু মই লাগিলে 100K বুলিয়ে নহওক, যিমান দিনলৈকে মই ইউটিউবত লাগিব পাৰোঁ সদায় লাগি যাম। আপোনালোকে ছাপোৰ্ট কৰক, আৰু যিমান পাৰে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰক, আৰু ছাবস্ক্ৰাইবাৰটো সদায় কৰি দিয়ক। মানে ছাবস্ক্ৰাইবাৰ মানে সকলোৱে কৰি দিয়ক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় মোক লাগিব। মানে এইফালে এখন দেখিলে, আৰু এইখন মানে আপোনালোকক মই যে কৈছিলোঁ আমাৰ গাঁৱত ভাগত কেই তাৰিখে হ'ব বুলি। চ' আপোনালোকক দেখুৱাইছোঁ। মই যোৱা 2 দিনমানৰ আগত এটা ভিডিঅ'ত আপোনালোকক যে কৈছিলোঁ কেই তাৰিখলৈ মানে আমাৰ গাঁৱত ভাগত হ'ব। আৰু যদি সেই ভিডিঅ'টো চোৱা নাই, আজিৰ ভিডিঅ'টোত গম পাব কেই তাৰিখৰ পৰা কেই তাৰিখলৈ আমাৰ গাঁৱত ভাগত হোৱাৰ কথা আছে। চ' আপোনালোকক মই এখন গোহাৰি দেখুৱাইছোঁ। গোহাৰিখন ভালকৈ চাওক আৰু ভালকৈ মন দিয়ক। এখন কেই তাৰিখৰ পৰা কেই তাৰিখলৈ আপোনালোকক মই ইভাগে স্কেনাৰ কৰি দেখুৱাইছোঁ, মানে বেক কেমেৰা কৰি দেখুৱাইছোঁ আপোনালোকক। পশ্চিম ধেমাজি আঞ্চলিক বৈদিক সনাতন সমাজৰ সৌজন্য স্থানীয় ৰাইজৰ সহযোগত অখণ্ড ভাগৱত অনুষ্ঠান। স্থান কেন্দুগুৰি নামঘৰ, ডাক কছাৰী পথাৰ, জিলা ধেমাজি। তাৰিখ 24, 25, 26 আৰু 27 বহাগ 8, 9, 10, 11 মে 2022। চ' এইখনেই আমাৰ ঘৰলৈ মানে দিছিলে। চ' আপোনালোকক ভালকৈ দেখুৱাই দিলে। এইফালে আমাৰ ফাদাৰৰ নাম আছে। সেই তাৰিখৰ পৰা আছে। আপোনালোকে এতিয়া গম পালে 24, 25, 26 আৰু 27 বহাগত হ'বলগীয়া, 8, 9, 10 আৰু 11 মে'ত হ'বলগীয়া মানে যি মানে আমাৰ ইয়াত অখণ্ড ভাগৱত। আৰু আপোনালোকে যদি কোনোবা যদি আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ হয় তেন্তে আহিব পাৰে। মানে ধেমাজি ডিষ্ট্ৰিক্ট বুলি কোৱা নাই, লখিমপুৰ হওক, মানে ভিডিঅ'টো যোনে চাই আছে। চ' আপোনালোকে সকলোৱে যদি আহিম বুলি ভাবিছে আহিব পাৰে। মানে ইয়াত যিটো 4 দিনীয়াকৈ ভাগৱত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক নেক্সট অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোখিনি লগ পাম। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মানে আকৌ এবাৰ দেখাই দিছোঁ। এখন চাওক, পাৰে 7 ফুটীয়া ঢাৰি মানে কৰ্ড হয়। আৰু আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে অন্য এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই। অন্য এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আকৌ এবাৰ কৈছোঁ বাই বাই। ভালকৈ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰক। চ' আকৌ সম্পূৰ্ণৰূপে দেখুৱাম যে আমাৰ ঘৰটো কেনেকুৱা অৱস্থা হৈ আছে। চ' আপোনালোকে ভিডিঅ'টো চাব। চ' মানে ইমানেই আছিলে আজি ভিডিঅ'টো। তেন্তে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।